ইয়াত কি দিছে প্ৰশ্ন এইটো এক্সাৰসাইজ কিমান হয় 2.2 2.21 নম্বৰটো তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিবলৈ প্ৰথমে 0 কিটা উলিয়াই লম সহগ মানে কি এইবোৰ দেখিছনে 100 আগত 100 আগত ইয়াত কিমান আছে 1 আছে ইয়াত কিমান আছে 2 আছে মানে উইথ সাইন -2 টো ল'ব লাগিব তে ইয়াত কিমান হৈ গ'ল এতিয়া আমি প্ৰথমে ইয়াত দেখিছো এইটো মাইনাস আছে তে মানে এই মাজৰ বস্তুটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব যদি মাইনাস থাকে তেতিয়ালে মাইনাস কৰিব লাগিব ঠিক আছে তে আমি লিখিম x² ইয়াত লিখিলো -8 ঠিক আছে এই 8 টো ইয়াৰ সহগৰ লগত পূৰণ কৰিলাম 8 × 8 এই দুটা এতিয়া মই ভাঙিম এনেকুৱা নাম্বাৰত ভাঙিম যাতে দুইটা মাইনাস কৰিলে আমি -2 পাওঁ তে 4 × 8 তে এতিয়া আমাক লাগে -2 তো ডাঙৰ চিনটো হতে আমি কিহত ৰাখিম মাইনাস আৰু হৰটো কিহত ৰাখিম প্লাস সো ইয়াত কি হ'ব -4x + 2x তে 4 দুগুণ থাকিল 2 আৰু 4 দুগুণত প্লাসে মাইনাসে মাইনাস হৈ গ'ল আৰু এটো 4 দুগুণ থাকিল 2 ডাঙৰ চিনটো এটো এতে এই দুটাত কমন বিচাৰিম এই দুটাত আমি কমন লম তো ইয়াত x কমন আহিছে দুইটাত তো ভিতৰত কিমান থাকিব x² হ'বলে x * x x² ঠিক আছে তো প্লাসে মাইনাসে মাইনাস মিলাই লম x টো আহি গ'ল ভিতৰত কি থাকিলে 4 এতে এই দুটাত চাম প্ৰথমে আমি মাইনাস চিনটো লৈ চাম কাৰণ পিছত প্লাস বনাবলৈ ইজি হয় যদি ভুল হয় ইয়াত -2 টো আহিব দুইটাত কমন আছে তে ধৰিলো মাইনাসে প্লাস হ'ব কিন্তু মই মাইনাস বনাব নাই প্লাস আছে সেম বনাব লাগিব তো ইয়াত কি কৰিম প্লাসে প্লাস 2 টো লৈ আহিলো ভিতৰত কিমান থাকিলে x প্লাসে মাইনাসে মাইনাস 2 লগত কিমান পূৰণ কৰিলে 8 হ'ব 4 তে এটা কিমান মিলি গ'ল ন দুইটা এইটো ফেক্টৰ তে কিমান হৈ গ'ল x - 4 এটা হৈ গ'ল x + 2 এটা হৈ গ'ল ঠিক আছে এতিয়া আমি দুইটাৰ কি উলিয়াম আইডাৰ উলিয়াই দিম আইডাৰ x - 4 = কিমান 0 এটাকে x টো ইয়াত থাকিলে -4 টো এইপিনে গ'লে কিমান হ'ব +4 অৰ ইয়াত কিমান x + 2 = 0 এটা x টো ইয়াত থৈ দিম +2 টো এইপিনে গ'লে -2 ঠিক আছে এতিয়া আমাক কি কৈছিলে প্ৰথমে শূন্য কিটাটো উলিয়াই ললো এটা কি যে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সহগবোৰৰ এটা ফৰ্মুলা আছে শূন্য দুটা আমি প্ৰথমে যোগফল নিৰ্ণয় কৰিম শূন্য দুটাৰ যোগফল ঠিক আছে শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা আছে আলফা + বিটা = -b/a এটা আলফা কিমান আছে চাম এই প্ৰথমটো কি ধৰা হয় আলফা আৰু এইটো বিটা তে আলফা জায়গাত মই কিমান লিখিলো 4 তাৰপিছত উইথ সাইন আহিব দেই এই ফৰ্মুলা প্লাসটো বিটা কিমান আছে -2 মানে আমি ফৰ্মুলা প্লাসটো হে দিলো তাৰপিছত মাইনাস উইথ সাইনটো আহিছে 2 এটা এই ফৰ্মুলা -2 এটা a b c কোনটো ইয়াৰ প্ৰথম সহগটো a সেকেন্ডটো b আৰু লাষ্টৰটো c তে a তো ইয়াত নালাগে আমাক -b লাগে ফৰ্মুলা -a টো এটা b কিমান -2 আমি লিখিলো তাৰপিছত কি আছে b বাই কিমান লাগে a কিমান আছে আগত 1 + 1 ঠিক আছে তে 4 প্লাসে মাইনাসে মাইনাস এটো 2 এটো এ মাইনাস মাইনাস কি হৈ গ'ল প্লাস হৈ গ'ল তলটো 1 4 গ'ল কিমান 2 সমান 2 ৰে এটো পূৰণ কৰিলো দুইটা সমান আহিল নে এটো প্ৰুফড প্ৰমাণিত এই সাইডটো এতিয়া কি হৈ গ'ল আমাক শূন্য দুটা যোগফল উলিয়ালো এতিয়া শূন্য দুটাৰ কি উলিয়াম পূৰণফল শূন্য দুটাৰ পূৰণফল এটা কেনেকৈ হ'ব তাৰ ফৰ্মুলা আছে আলফা * বিটা c/a আলফা কিমান পাইছিলো আমি 4 বিটা কিমান -2 c কিমান আছে জাম উইথ সাইন -8 আৰু a কিমান আছে 1 তে এতিয়া কি লিখম 4 * 2 = 8 4 দুগুণ 8 প্লাসে মাইনাসে মাইনাস সমান একেৰে 8 টো 8 কে 12 যাব -8 ত মাইনাস কাটি দিব পাৰে তেতিয়া কিমান হৈ যাব ইপিনে 8 = 8 এটো প্ৰুফ এতিয়া আমি কি দেখুৱালে তলৰ দ্বিঘাত বহুপদবিলাকৰ শূন্য উলিয়ালো আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো দেখালো এটো 2 সমান হৈ গৈছে ইপিনে এইকিটা কি হয় সহগবোৰৰ মাজৰ সম্পৰ্কটো দেখালো আৰু ইপিনে 8 দেখালো আমি এটো ইজি মেথডটো কৰিব পাৰো এই পাৰ্টটো উলিয়াই কিন্তু কি হ'ব এই পাৰ্টটো যদি উলিয়াই দিয়ে তেতিয়া কি হয় পৰীক্ষাত মানে আমি গম পাই যাম বোথ সাইড যদি মিলি যায় তেতিয়া আমাৰ অংকটো 100% শুদ্ধ হৈছে ঠিক আছে